ৰীতি নীতি লৈ পেলাই দুটা সংগঠন জন্ম হৈছে। তেওঁলোকে সুকীয়াকৈ কাম কৰে। কিন্তু আজি প্ৰথমবাৰৰ কাৰণে বিশ্ব শান্তিৰ বাবে তেওঁলোকে একত্ৰিত হৈছে আৰু ইয়াত বহুত হাজাৰ হাজাৰ মানুহ সমাগম হ'ব। 25টা মণ্ডপ বনাইছে পূজাৰ কাৰণে। আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি পেলাই এই মহাযজ্ঞত অংশগ্ৰহণ কৰিব। তেখেতেও এই পূজাত যজ্ঞত অংশগ্ৰহণ কৰিব। মই বিচাৰোঁ যে যিসকলে ধৰ্ম ৰক্ষাৰ কাৰণে কাম কৰে, প্ৰত্যেকটো ধৰ্ম পৃথিৱীত যিমান ধৰ্ম আছে তেওঁলোকৰ মাজত মানৱতা আৰু মানুহক ভাল পোৱা জ্ঞান, সেইটোৱে আমি প্ৰচাৰ কৰিব লাগিব। শান্তি চৌকি আজি আমি ধৰ্ম কৰি আছোঁ, ধৰ্মৰ নামত বহুত সংগঠন পাঁচটাৰ পৰা আমি বিহুটো আৰম্ভ কৰিছোঁ, অংশগ্ৰহণ কৰিছোঁ আৰু এই 24টা মণ্ডপখন পৰিচালনা কৰিবলৈ আমাৰ ইয়াত যথেষ্ট 122 জন যিটো আমি প্ৰচাৰকসকলক পুৰোহিতসকলক আমি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। গতিকে এওঁলোকে আজি পুৱাৰ পৰা সুচাৰুৰূপে এতিয়া পৰিচালনা কৰি আছে। এইখন যজ্ঞ আমাৰ 12 ঘণ্টীয়া থাকিব। পুৱা 5টাৰ পৰা আমি আবেলি 5টাত আমি সমাপ্ত কৰিম আৰু ইয়াতে আমি ধন্যবাদ জনাব লাগিব আমাৰ যিটো ব্ৰহ্মধৰ্ম কোঅৰ্ডিনেশ্যন কমিটি আৰু আমাৰ বিটিআৰ গভৰ্ণমেণ্ট, তেখেতসকলৰ পৰিচালিত বা সহযোগিতাত আমি আজি বিশাল এটা ডাঙৰ পেণ্ডেলত আমি মহাযজ্ঞখন আমি কৰিবলৈ সুযোগ পাইছোঁ। তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ যাতে আমাৰ যিটো আজি বিশ্ব শান্তিক সংগতি ৰাখি আমি ইয়াতে আজি যিটো কোকৰাঝাৰস্থিত গ্ৰীণ ফিল্ডত হৈছে আৰু আবেলি 5টালৈকে এইটো কণ্টিনিউ হৈ থাকিব। সকলো ৰাইজে আহি যজ্ঞ অনুষ্ঠান হ'ব পাৰিব। খুবেই ভাল লাগিছে। আমি আশা কৰিছোঁ আজিৰ দিনত 50,000 বেছি ইয়াতে হ'ব কৰিছোঁ আৰু এতিয়ালৈকে বাছ আহি আছে আৰু কিছুমান ট্ৰেইন আহি আছে, টেম্পত আহি আছে। গাড়ী ৰাখিবলৈ ঠাই খুব কষ্ট হৈছে। ৰাইজসকলক এইটোৱে মই আহ্বান জনাম, মহাযজ্ঞ যিহেতু প্ৰগ্ৰাম এটা আয়োজন কৰিছোঁ, ইয়াতে কিছুমান ৰাইজে কষ্ট কৰিব লাগিব। কিছুমানৰ ভোক লাগিব পাৰে, পানী পিয়া লাগিব পাৰে। ব্ৰহ্মধৰ্ম কোঅৰ্ডিনেশ্যন কমিটিয়ে চব ফেচিলিটি চাগে আমি দিব নোৱাৰিম। ইয়াৰ কাৰণে আমি প্ৰথমতে ক্ষমা খুজিছোঁ। কিন্তু আমাৰ যোনটো উদ্দেশ্য বিশ্ব শান্তি, এইটো সফল কৰিবৰ কাৰণে আমাৰ সকলোৱে যাতে যোগদান দিয়ে, সকলোৱে যাতে উৎসাহ দিয়ে, এইটোৱে আমি প্ৰাৰ্থনা জনাইছোঁ। মই ক'ম যে হাজাৰ হাজাৰ বছৰৰ আগতে ঋষিমুনিসকলে যজ্ঞ দিছিল। মেইন উদ্দেশ্যটো আছিল সমাজত আৰু গাঁৱত ঘৰত যাতে শান্তি আহে আৰু নিজৰ মনত যাতে শান্তি আহে আৰু আধ্যাত্মিক জ্ঞান যাতে ডেভেলপ হয় নিজৰ মনত, ইয়াৰ কাৰণে যজ্ঞ দিছিলে। আজি এইটো উদ্দেশ্য লৈ আমি মহাযজ্ঞটো আৰম্ভ অলৰেডি কৰিছোঁ 5টা বজাতে। আৰু এইটো মহাযজ্ঞৰ যিটো প্ৰগ্ৰাম ইয়াতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব। 1টা বজাত অহাৰ কথা আছে আৰু ছাৰে যেতিয়া আহিব আমি মেইন মণ্ডপ ইয়াতে বনাই ৰাখিছোঁ। মণ্ডপটো আমি ছাৰ আহিলে উদ্বোধন আমি কৰিম, যজ্ঞটো আমি দিম। বাকী 24টা যজ্ঞ আমি